হাই সংগীসকল, মোৰ চেনেললৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। সংগীসকল, বহুদিন ভিডিঅ' দিয়া নাই আপোনালোকলৈ। আতংকিত সকলোৱে হৈছোঁ, কিয়নো দেশত কৰোণাৰ আতংক চলিছে। সংগীসকল, মই এইখিনিতে আপোনালোকক এটা ক'বলৈ বিচাৰিছোঁ, যিহেতু এই কৰোণাৰ আতংকৰ সময়ত মোৰ পৰিয়ালটোৰ আতংকিত হৈছিলোঁ, ভয় খাইছিলোঁ প্ৰথমতে কৰোণা বুলি কওঁতে। আৰু মোৰ নিচিনাই সমগ্ৰ দেশতে আজি সকলোৱে ভয় খাই আছে, কিয়নো কৰোণাৰ ৰোগটোৰ বিষয়ে আমি যেতিয়া টিভিত জানিছোঁ বহুতে ভয় লাগিছে। কিন্তু সেই ভয় কৰি থাকোঁতেও আমি কিছুমান নিয়ম আমি মানা নাছিলোঁ। প্ৰথমতে যোৱা বছৰে মই যেতিয়া আমাৰ ঘৰখন কৰোণাৰ তাহত মোৰ মালিক পৰিছিলে, তেতিয়া মই বহুত চিন্তিত হৈছিলোঁ পৰিয়ালখিনিলৈ, মোৰ ল'ৰা ছোৱালী চাৰিটাক লৈ পেলাই। কিন্তু মই সংগীসকল মনোবল মই হেৰুওৱা নাছিলোঁ। কিন্তু মোৰ মনোবল ইমানেই বঢ়াইছিলোঁ যে কৰোণাৰ আতংক হ'লেও সকলোখিনি যেতিয়া আতংকিত হৈ আছে শুনিছোঁ নিউজত, কিন্তু মোৰ ঘৰৰ যিহেতু কৰোণা ৰোগীজন আছে, মই এৰি দিব নোৱাৰোঁ কেতিয়াও। আৰু তেতিয়া ৰোগীজনক এনেকুৱাকৈ মোৰ মানুহজনক আমি চেষ্টা কৰিলোঁ, আমাৰ ঘৰৰ মানুহখিনিয়ে। মানুহজনে 7 দিনত ভাল পাবলৈ মানে ভাল পাই গ'ল সম্পূৰ্ণকৈ। আৰু তাৰ পৰা আমাৰ ঘৰৰ মোৰ আৰু ল'ৰা ছোৱালীকেইটাকো হ'ব নোৱাৰাকৈ আমি ৰাখিছিলোঁ, অনেক যত্ন লৈছিলোঁ। যেতিয়া সংগীসকল আপোনালোকে চেক কৰিব, তেতিয়া আপোনালোকে চিমটম দেখা পাব। কিন্তু চেক নকৰিলেতো আপোনালোকে নাজানিব যে কৰোণা হৈছে নে নাই। তেতিয়া আপোনালোকে কি কৰিব, চৰ্দি লাগিলেও আপোনালোকে অকণ আলাগকৈ থাকিব। কিয়নো মই ঘৰৰ পৰা এইটো কোৱা নাই যে একেবাৰে সম্পূৰ্ণ আলাগকৈ থাকিব, কিন্তু মানে অলপ ইজনে সিজনে অলপ আঁতৰত থাকিব লাগে। যিহেতু তেতিয়া আমি সকলোৱে সাৱধান হ'ব লাগে। আৰু ৰোগীজনক বিশেষকৈ ক'ব নালাগে যে তোমাৰ কৰোণাই হৈছে আঁতৰি যোৱা, এনেকৈ ক'ব নালাগে। কিয়নো গৰম পানী তেওঁক ব্যৱহাৰ কৰিব লাগে, তেওঁ মনোবল বঢ়াব লাগে। ধুনীয়াকৈ সকলোৱে কথা বতৰা পাতি থাকিব লাগে। আঁতৰত থাকিলেও ধুনীয়াকৈ কথা বতন ধুনীয়াকৈ আমি বেলেগ বেলেগ কথা বচন উলিয়াই আমি ধুনীয়াকৈ কথা পাতি থাকিব লাগে। আৰু আমি গৰম পানী ব্যৱহাৰ কৰিব লাগে। তাৰ উপৰিও আমাৰ হস্পিটেলত পায় লিমচি বুলি কয়, এটা চুপি খোৱা টেবলেট এটা পায়, সেইটো সকলোৱে ঘৰত আনি থ'ব। আৰু আনি থৈ পেলাই সেইটো 2-3টাকৈ ডেইলি খাব। মই তেনেকৈ ব্যৱহাৰ কৰিছিলোঁ। আৰু তুলসী এটা বটল পায়, কাহ থাকে, কিন্তু মই ঘৰত যিহেতু কৰোণা ৰোগী আছিলে মই গম পাওঁ কাহ থাকে, গতিকে সেই তুলসী বটলটোও আনিব। আৰু লগতেতো পেৰাচিটামল আপোনালোকে ৰাখেই, পেৰাচিটামল ৰাখিব পাৰে, খাব পাৰে। কিন্তু গৰম পানী দি হাত মুখ ধুব। আৰু ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পিছতে কিন্তু গৰম পানী দি অকণমান নিমখ দি পেলাই আপোনালোকে কুলকুলিটো কৰিবলৈ নাপাহৰিব। সেই কুলকুলিটোৱে কিন্তু বহুত কামত দিয়ে। সংগীসকল, এই কৰোণা ৰোগীৰ চিমটমবিলাক আপোনালোকে এনেকৈ গম পাব, জ্বৰ ভাল হৈ গ'ল, কিন্তু আপোনালোকে সোৱাদ নাপাব, সোৱাদ নাইকিয়া হৈ যায় বুলি মই ঘৰত পাইছোঁ। সোৱাদ নাপায় মুখত, আৰু আপোনালোকে গোন্ধ নাপায়। মই সুধিছিলোঁ, তেতিয়া কৈছে বোলে গোন্ধ নাপাওঁ একো। এতিয়া মইতো বহুত ভয় খাইছিলোঁ যে গোন্ধ নাই পোৱা আৰু সোৱাদ নাই পোৱা। কিন্তু মই মনোবল হেৰুওৱা নাছিলোঁ। মই যিমানখিনি পাওঁ যথেষ্ট মাছ মাংস দি পেলাই, মানে নহৰু, তাৰপিছতে আপোনাৰ জালুক, এইবিলাক দি পেলাই খুব ধুনীয়াকৈ লং, ইলাচি, ডালচেনি দি পেলাই চাহ দিছিলোঁ। আৰু তেজপাত তাত দিছিলোঁ, কেঁচা হালধিৰ ৰস নাথাকিলেও শুকান হালধিৰ ৰস দি পেলাই, শুকান হালধি দি পেলাই আমি চাহ বনাই খাইছিলোঁ। আৰু ৰোগীকো খুৱাইছিলোঁ। সংগীসকল, বিশেষকৈ আমি যেতিয়া চাহ খাওঁ, চাহ নাখালেও আমি গৰম পানী বনাই আমি হালধি অলপ অকণমান দি, তেজপাত, তাৰ লগতে আপুনি জালুক, তাৰপিছতে আপোনাৰ আদা, তেনেকৈ দি পেলাই থেতালি আপুনি চাহ খাব ঘনাই অকণমান। তাৰপিছতে আকৌ যদি সোৱাদটো নাহে, 3-4 দিনলৈকো সোৱাদটো নাহে যদি, তেনেহ'লে আপোনালোকে নেমু চিতাকৈ কাটি লৈ পেলাই অকণমান জিভাত মাৰি দিব। ভয় খাব নালাগে, জিভাত মাৰি দিব। তাৰপিছত তেনেকৈ 2-3 দিন থকাৰ পিছত সোৱাদটো আহে আৰু গোন্ধটোও পায়। পাণ খাব, অকণমান অলপ পাণ খাব লাগে, তেতিয়া জ্বলা লাগিব, গম পাব যে সোৱাদটো আহিছেনে নাই, জ্বলা পাইছেনে নাই, তেতিয়া গম পাব। পাণ অকণমান খালে, মাজে মাজে পাণ খাব, পাণটোৱে ভালো কৰে ৰোগটো। গতিকে সেইখিনি কথা মানি চলিব। আৰু যিহেতু মই কৰোণাৰ এই ত্ৰাসৰ ভুক্তভোগী হয়, আপোনালোকক মনোবল নেহেৰাব বুলি মই আশা ৰাখিছোঁ। সকলোৱে প্ৰত্যেকৰ ঘৰতে, অসমত কিন্তু বেছি বাঢ়িছে এতিয়া, বাহিৰা দেশত এতিয়া অলপ কমিছে, কিন্তু অসমত বাঢ়িছে। আপোনালোকে পূৰা সতৰ্কত থাকিব, গৰম পানী ব্যৱহাৰ কৰিব, আপোনালোকে নাকত মাস্ক মাৰি থাকিব, হাতত আপোনালোকে ধুনীয়াকৈ চেনিটাইজাৰ মাৰিব। বজাৰ কৰি আহিলে চব্জিখিনি আপোনালোকে বাহিৰত অকণমান সময় থ'ব, ধুই পখালি আপোনালোকে ভিতৰলৈ নিব। সংগীসকল, ইমানখিনি নিয়ম মানি আপোনালোকে আনন্দিত থাকক, ঘৰুৱা খাদ্যসমূহ খাব আৰু বহুত উপকাৰ পাব বুলি মই আশা ৰাখিলোঁ। সংগীসকল, আজিলৈ ইমানখিনিতে আপোনালোকক ক'লোঁ মই। আৰু বিশেষ জানিব লগা হ'লে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি আশা ৰাখিলোঁ।
আজিলৈ আহোঁ বাই।